বন্ধুসকল আজিৰ ভিডিঅ'ত এ ই আই অ ইউ ভাৱেল পাঁচটাৰ কেনেকৈ উচ্চাৰণ কৰিব লাগে ইয়াৰ ওপৰত এই ভিডিঅ'টো বনাইছোঁ। আজিৰ ভিডিঅ'ত আমি ইংলিছ ভাৱেল এৰ উচ্চাৰণ কেইটা শিকিম। যেতিয়া দুটা কনচোনেন্টৰ মাজত এ থাকে তেতিয়া সাধাৰণতে এ বুলি পঢ়া হয়। যেনেকৈ ইয়াত কনচোনেন্ট এটা বি, ইয়াত এটা জি, তাৰ মাজত এ আছে, তাৰ কাৰণে আমি পঢ়িছোঁ বেগ। তেনেকৈ ইয়াত কনচোনেন্ট চি, ইয়াত কনচোনেন্ট এটা আছে পি, মাজত এ, তাক আমি পঢ়ো কেপ। ঠিক সেইদৰে ফেন। ঠিক আছে বন্ধুসকল, কোনো এটা বাক্যত যদি এ ই হ'লে এৰ দীঘলকৈ চাউণ্ড ওলায়। যেনেকৈ ইয়াত আছে কেক, নেম। ঠিক সেইদৰে বন্ধুসকল কোনো এটা বাক্যত এ ডাবল এল থাকিলে এৰ চাউণ্ড অৰ দৰে ওলায়। ঠিক আছে, ইয়াত বল, কল, চি এ ডাবল এল, কল। ঠিক সেইদৰে বন্ধুসকল কোনো এটা বাক্যত এ আৰ থাকিলে এৰ চাউণ্ড আৰ দৰে হয়। যেনেকুৱা কাৰ, ষ্টাৰ। ঠিক সেইদৰে বন্ধুসকল কোনো এটা বাক্যত ডব্লিউ এ থাকিলে এৰ উচ্চাৰণ অৰ দৰে ওলায়। যেনেকুৱা ৱাছ, ৱেণ্ট। ঠিক সেইদৰে বন্ধুসকল কোনো এটা বাক্যত এ এল কে থাকিলে এৰ উচ্চাৰণটো অ হয়। তেনেকৈ টক, ৱক। ঠিক সেইদৰে বন্ধুসকল কোনো এটা বাক্যত এ ৱাই থাকিলে এই এটোৰ উচ্চাৰণ এ ওলায়। যেনেকৈ ডে, লে। ঠিক সেই বাক্যত এ আই থাকিলে এৰ উচ্চাৰণটো এ হয়। যেনেকুৱা ৰেইন, ট্ৰেইন। ইয়াতে এ আইটো এ উচ্চাৰণ হৈ আছে। ইয়াতে আৰে ৰ এনে ন, ইয়াতে এ, ৰেইন। ইয়াতে ট্ৰেইন বুলি আৱাজ হৈ আছে। ঠিক সেইদৰে বন্ধুসকল কোনো এটা বাক্যত আমি যদি এ ইউ দেখা পাওঁ তেনেহ'লে এৰ উচ্চাৰণটো অ হয়। ঠিক সেইদৰে অটো, এ ইউ টি অ', অটো। শব্দৰ শেষত কেতিয়াবা এ দেখা পালে এৰ উচ্চাৰণটো আ বুলি হয়। ইয়াতে চাই লোৱা ইণ্ডিয়া। ঠিক আছে বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানেই। আৰু এটা ভিডিঅ' বনাম ইৰ নিয়ম কেইটা। ঠিক